হাজোত চৰকাৰী আঁচনিৰ প্ৰলোভনেৰে একাধিক মহিলাৰ পৰা দুষ্ট চক্ৰই সংগ্ৰহ কৰিছে জৰুৰী নথিপত্ৰ। হাজোত মহিলাসকলৰ পৰা জৰুৰী নথিপত্ৰ, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰিছে দুষ্ট চক্ৰই। আৰু দুষ্ট চক্ৰৰ কবলত পৰা মহিলাসকলে বৰ্তমান আৰক্ষীৰ কাষ চাপিছে। আৰক্ষীৰ ওচৰত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে মহিলাসকলে। হাজোত চৰকাৰী আঁচনিৰ প্ৰলোভনেৰে একাধিক মহিলাৰ পৰা নথিপত্ৰ, ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰিছে দুষ্ট চক্ৰই। চৰকাৰী আঁচনিৰ প্ৰলোভন দি বহু লোকৰ পৰা প্ৰয়োজনীয় নথিপত্ৰৰ লগতে ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰি আহিছে দুষ্ট চক্ৰৰ দলে। আধাৰ কাৰ্ড, ফিংগাৰপ্ৰিণ্ট, নথিপত্ৰ সংগ্ৰহ কৰি বিভিন্নজনক প্ৰবঞ্চনা কৰিছে দুষ্ট চক্ৰই। হাজোৰ ৰতনপুৰৰ সুনিতা বেগম নামৰ মহিলাগৰাকীয়ে বঙাইগাঁৱৰ নুৰ আলম নামৰ লোকজনৰ সহযোগত হাজোৰ ৰতনপুৰৰ সুনিতা বেগম নামৰ মহিলাগৰাকীয়ে বঙাইগাঁৱৰ নুৰ আলম নামৰ লোকজনৰ সহযোগত মিলপাৰাৰ উপৰিও চৰাঞ্চলৰ একাধিক মহিলাক চৰকাৰী আঁচনি দিয়াৰ নামত নথিপত্ৰৰ লগতে ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰি আহিছিল। প্ৰবঞ্চনাৰ বলি হোৱা ভুক্তভোগী মহিলাসকলে বৰ্তমান দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ৰামদিয়া আৰক্ষী চকীত আজি এজাহাৰ দাখিল কৰিছে। ঘটনাৰ সন্দৰ্ভত পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে। আমি এছিয়া নিউজ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ মাজলৈ মন্তব্য আগবঢ়াইছো ভুক্তভোগী মহিলাসকলৰ। গাঁৱৰ সুনিতা নামৰ ছোৱালীজনে আমাৰ এই আধাৰ কাৰ্ডৰ ফিংগাৰটো লৈছে আৰু পান কাৰ্ড দি পেলাই অনলাইনৰ হাতৰ ফিংগাৰটো লৈছে। আমাক কিবা অৰুণোদয় আঁচনি বনাই দিব বুলি মাহে মাহে ১,১২৫০ টকা বুলি দিব বুলি কৈছে। চৰকাৰী আঁচনি প্ৰলোভন দিছিলে নেকি? চৰকাৰী আঁচনি বুলি কৈছে তো। তাৰপিছত কি কৰিছে? তাৰপিছতহে আমিতো নাজানো, হে চৰকাৰী আঁচনি বুলি কৈছে আমাক। সেইটো আঁচনি যে আঁচনি নহয়, এতিয়া আমিতো আগতে গম পোৱা নাছিলো। এতিয়াহে কালিৰ পৰাহে গম পালো, বেলেগত আৰু কিবা কিনি চাই কিনে আমি গম পালো। সিম টিম বনাইছে নেকি? চিম বনাইছে। আপোনালোকৰ পৰা কি ডকুমেণ্টছ লৈছে? আমাৰ সেই আধাৰ কাৰ্ডৰ চকুৰ ফিংগাৰটো লৈছে আৰু পান কাৰ্ড অনলাইন কৰি পেলাই হাতৰ ফিংগাৰটো লৈছে। অবৈধভাৱে সিম কাৰ্ড অবৈধভাৱে বনাইছে।